নমস্কাৰ। বহুত ধৰণৰ চুম্বনৰ কথা আমি বৰ্ণনা কৰিব পাৰোঁ বা যৌনবিদসকলে বহুত ধৰণৰ চুম্বনৰ কথা আমাক কৈ গৈছে। এনে কিছুমান চুম্বন আছে যি চুম্বন কৰিলে স্ত্ৰীৰ কামভাৱ তীব্ৰ গতিত জাগ্ৰত হয়। আহক তেনেহ'লে আজি আমি এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। দেশ, কলা আৰু পাত্ৰভেদে চুম্বনৰ অৰ্থ আৰু মৰ্যাদা বেলেগ বেলেগ হয়। সৰু ল'ৰা-ছোৱালী, পুত্ৰ-কন্যা, ভাই-ভনী, মামা-ভাগিন, ককা-দেউতা আৰু নাতি-নাতিনীৰ মাজত হোৱা চুম্বনক মৰম-চেনেহৰ নিদৰ্শন বুলি ধৰা হয়। ডেকা-গাভৰু আৰু স্বামী-স্ত্ৰীৰ মাজত হোৱা চুম্বনক প্ৰেম আৰু যৌৱন উত্তেজনাৰ নিদৰ্শন বুলি কোৱা হয়। ভাৰতৰ বাহিৰে আন কিছুমান সভ্য দেশক চুম্বনক আকৌ সভ্যতাৰ নিদৰ্শন বুলি ধৰা হয়। নৱদম্পতীৰ প্ৰথম নিশা মনৰ মাজত এটি পোৱা নোপোৱাৰ আশা, এটি লাজ-ভাৱ আৰু এটি অজান ভয় উদয় হয়। ওচৰত নৱ পৰিচিত ভাৰ্যা আৰু অন্তৰত লাজ-ভাৱ। কিন্তু দেহৰ কামভাৱ তীব্ৰ গতিত জাগ্ৰত হোৱাৰ পিছত লাজ-ভাৱ এফালে এৰি ভাৰ্যাক সাৱটি ধৰি লাহেকৈ কৰা প্ৰথম চুম্বনটোক নিতম্বন চুম্বন বুলি কোৱা হয়। প্ৰথম চুম্বনৰ পাছৰ পৰা স্বামী-স্ত্ৰীৰ লাজ-ভাৱ আৰু ভয়-ভাৱ ক্ৰমে আঁতৰি যাবলৈ ধৰে। স্বামী-স্ত্ৰীয়ে কিছুদিন সহবাস কৰাৰ পিছত উভয়ৰ লাজ-ভাৱ আঁতৰি যায়। স্ত্ৰীৰ অন্তৰৰ ভয়-ভাৱো লাহে লাহে লোপ পাবলৈ ধৰে। এনে সময়ত চুম্বনত সহযোগিতা কৰিবলৈ স্ত্ৰীয়ে একেবাৰে কুণ্ঠাবোধ নকৰে। প্ৰথম নিশাৰ চুম্বনতকৈ পৰৱৰ্তী নিশাৰ চুম্বনত কিছু গ্ৰাস বাঢ়ে। সেই চুম্বনক যৌনশাস্ত্ৰৰ মতে ঘটিতক চুম্বন নামেৰে নামাকৰণ কৰিছে। স্বামী-স্ত্ৰীৰ মনৰ পৰা লাজ-ভাৱ একেবাৰে আঁতৰি গ'লে আৰু পৰস্পৰে পৰস্পৰক বুজাবুজি হ'লে চুম্বনত উভয়ৰে সমভাগে ভাগ লয়। যদি স্বামীয়ে স্ত্ৰীৰ তলৰ ওঠত এক প্ৰকাৰৰ কামুৰি ধৰাৰ দৰে চুম্বন কৰে তেতিয়া স্ত্ৰীয়েও স্বামীৰ ওপৰৰ ওঠত তেনেধৰণে চুম্বন কৰিব লাগে। এনে কৰিলে দুয়ো কামভাৱ জাগ্ৰত হয়। দুয়ো সমানে চুম্বন কৰাৰ কাৰণে এই চুম্বনটোক সমচুম্বন বোলা হয়। কিছুমান স্ত্ৰীয়ে কামনাৰ বশৱৰ্তী হৈ স্বামীৰ ওপৰলৈ গৈ স্বামীৰ গাল, ওঠ, নাক আদিত চুম্বন কৰে। তেতিয়া স্বামীয়েও স্ত্ৰীক চুম্বনৰ দ্বাৰা প্ৰত্যুত্তৰ দিয়ে। এনে চুম্বনত স্বামী-স্ত্ৰীৰ যৌন বাসনা জাগ্ৰত হয় আৰু সম্ভোগত তৃপ্তিদায়ক হয়। চুম্বনেৰে চুম্বনক উত্তৰ দিয়াৰ কাৰণে এই চুম্বনৰ নাম হ'ল উত্তৰ চুম্বন। স্বামীয়ে স্ত্ৰীৰ স্তন, গাল আৰু কাম উৎপত্তিৰ স্থানবোৰত জোৰকৈ চুম্বন কৰে। এই স্থানবোৰত জোৰকৈ চুম্বন কৰি স্ত্ৰীয়ে লাজ পায় আৰু বাধা প্ৰদান কৰে, কিন্তু স্বামীয়ে নামানে। তেনে চুম্বনৰ নাম হ'ল পীড়িতক চুম্বন। এই ধৰণৰ চুম্বনত স্ত্ৰীৰ কামভাৱ তীব্ৰ গতিত জাগ্ৰত হয়। সুন্দৰভাৱে আপোনালোকে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু আপোনালোকৰ যদি কিবা সমস্যা আছে আপোনালোকে নিঃসন্দেহে মোক তলত কমেণ্টৰ যোগেদি জনাব পাৰে। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।